সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি গুৰেশ্বৰ ৰাজহ চক্ৰ বিষয়ৰ মহোদয়ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক এক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। এই স্মাৰকপত্ৰ প্ৰদানৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ যে গুৰেশ্বৰ ৰেলগেটত এখন উৰণীয়া সেতু দীৰ্ঘদিনীয়া দাবী, সেই দাবীৰ প্ৰতি অসম চৰকাৰে হওক বা বিটিআৰ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গুৰুত্ব নিদিয়াৰ ফলতে এই গুৰেশ্বৰ ৰেলগেটত বিভিন্ন ধৰণৰ যাত জোঁটৰ সৃষ্টি হৈছে। ল'ৰা ছোৱালী স্কুলীয়া কলেজৰ ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন সমস্যা হৈছে। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ চিফ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অতি শীঘ্ৰে গুৰেশ্বৰ উৰণীয়া সেতু নিৰ্মাণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অন্যথাই আমি নহ'লে ৰাইজৰ সহযোগত এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আজি আমি সদৌ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ জিলা সমিতিয়ে গুৰেশ্বৰ ৰাজহ চক্ৰ বিষয়ানীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ এক স্মাৰকপত্ৰ প্ৰদান কৰোঁ। যিহেতু গুৰেশ্বৰবাসী ৰাইজে বহুদিনৰে পৰা দাবী উত্থাপন কৰি আহিছে যে গুৰেশ্বৰ ৰেলগেটৰ ওপৰত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে, আৰু আমিও দেখি আহিছোঁ যে ৰেলগেটৰ দুয়োপাৰে বহুতো যামজঁটৰ সৃষ্টি হয়। ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগী কঢ়িয়াই অনা এম্বুলেন্স আদিকে ধৰি বহুতো মানুহে বহুতো সমস্যাৰ সন্মুখীন হোৱা দেখা পাইছোঁ। সেয়েহে আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰলৈ দাবী উত্থাপন কৰোঁ যে অতি শীঘ্ৰে গুৰেশ্বৰ ৰেলগেটৰ ওপৰত এখন উৰণীয়া সেতু নিৰ্মাণ কৰক।